জীৱন অনুভৱেৰে পল্লৱীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা হাঁহৰ ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। মাংস ৰান্ধিবৰ বাবে এয়া মই পিঁয়াজ অলপ লৈছোঁ, আধা থেতেলিয়াই লৈছোঁ, আধা কুটি লৈছোঁ আৰু নহৰু আৰু আদা থেতেলিয়াই লৈছোঁ। এয়া তেল গৰম হৈছে, তেজপাত দুখিলা দিছোঁ, জিৰা কেইটামান ফুটাই লৈছোঁ। তাৰপিছত এতিয়া মই পিঁয়াজ অলপ দি দিছোঁ। বাকীখিনি কেতিয়া কেনেধৰণে দিওঁ আপোনালোকে চাই থাকিব। পিঁয়াজ কিন্তু এতিয়া কম পৰিমাণেহে দিছোঁ, আপোনালোকে চাগে লক্ষ্য কৰিছে। পিঁয়াজ ভজা হ'লত ৰঙচুৱা পৰিলত মই নহৰু আৰু আদা থেতেলিয়াই লোৱা দি দিছোঁ। এতিয়া আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যেতিয়া যাব, এতিয়া মই হাঁহৰ যিখিনি মাংস মই ইয়াত দি দিম। আমাৰ যিহেতু দুজন মানুহে, সেইটো কাৰণে মই হাঁহৰ মাংস কম পৰিমাণে লৈছোঁ। এতিয়া এই গোটেইখিনি মই লৰাই মিক্স কৰি দিম। এতিয়া যিহেতু কাতি মাহ, আমি কাতি মাহতেই হাঁহৰ মাংস আনিছোঁ। কাতি মাহত হাঁহ খাবলৈ বহুত বেছি ভাল হয়, সোৱাদযুক্ত হয়। আপোনালোকে যিহেতু গম পায়েই, জোখ পৰিমাণে নিমখ আৰু হালধি দি দিছোঁ। এতিয়া এইখিনি মিক্স কৰি দিম। আমি সকলোৱে হাঁহৰ মাংস বনাব জানোৱেই, কিন্তু মইনো কেনেধৰণে বনাওঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আপোনালোকে চাব। এয়া ধুনীয়াকৈ মিক্স কৰি এতিয়া ঢাকোন মাৰি দিম আৰু সময়ে সময়ে অলপ সময় লৰাই থাকিম। হাঁহৰ মাংস যিমানেই ভাজিব সিমানেই ভাল হ'ব। অলপ সময় ভাজিব লাগে। এতিয়া অলপ সময় লৰাই ভজাৰ পিছত মই এয়া পাচলি দি দিছোঁ। কোমোৰা আৰু আলু দিছোঁ। হাঁহৰ মাংসত কোমোৰা দিলেহে খাবলৈ বহুত বেছি ভাল লাগে, সেইকাৰণে বুঢ়া কোমোৰা এটুকুৰা কাটি পেলাই মই দি দিছোঁ। এতিয়া ভাজি থাকিম। তাৰপিছত এয়া আপোনালোকে দেখিছিলে পিঁয়াজ আদা নহৰু যিখিনি আছিলে সেইখিনি মই এতিয়া দি দিছোঁ। আধা ভজা হ'লত যেতিয়া পাচলি দিছোঁ তেতিয়া মই এই পিঁয়াজ আদা নহৰু যিখিনি আছিলে সেইখিনি দি দিছিলোঁ। আৰু এয়া চাওক, এয়া মই ঘৰতে প্ৰস্তুত কৰি থোৱা মছলা দিছোঁ। এচামুচ দিছিলোঁ, সেয়া ভিডিঅ' কৰিবলৈ নহ'ল, 1.5 চামুচ মই দি দিছোঁ। ধনিয়া গুড়ি, জিৰা গুড়ি, চফ গুটি, জনি গুটিৰে মই প্ৰস্তুত কৰি লৈছিলোঁ। আপোনালোকে তেনেকৈ দিব পাৰে। মই এয়া দিছোঁ। এইফালে আকৌ এয়া ভাত মোৰ ৰাইচ কুকাৰত হৈয়ে আছে। বহুত ধুনীয়া গোন্ধ ওলাইছে। যিহেতু ঘৰত মই নিজে প্ৰস্তুত কৰা মছলা হয়, গতিকে বহুত ধুনীয়া গোন্ধাইছে। এয়া এনেকৈ মই ঢাকি উদঙাই 15 মিনিট সময় ভাজি থাকিম। পাচলি সিজাল একে ধুনীয়াকৈ মই ভাজি থাকিম। আকৌ এতিয়া ঢাকোনখনে দি দিছোঁ। এয়া চাওক, উদঙাই দিছোঁ। কাতিমহীয়া যিহেতু হাঁহত তেল হয়, মই তেল অকণমানহে দিছিলোঁ। আপোনালোকে লক্ষ্য কৰিছিলে, বহুত ধুনীয়া তেল ওলাইছে হাঁহৰ পৰাই। অলপ পানী দিছোঁ, কম পৰিমাণে মই পানী দিম। একেবাৰতে বহুতখিনি পানী মই দি দিয়া নাই, কিন্তু আপোনালোকে চাই থাকিব। আকৌ ঢাকি অলপ সময় মই সিজাইছোঁ। এয়া চাওক, ইমান ধুনীয়া কালাৰ আহিছে। এতিয়া লং, ইলাচি, ডালচেনি ঘৰতে খুন্দি মই টেমা এটাত ভৰাই থৈ দিওঁ, তাৰ গুড়ি 1.5 চামুচ মই দি দিছোঁ। আকৌ লৰাই পেলাই অলপ সময় মই ঢাকি থৈ দিম এতিয়া, আৰু কম জুইত ভাজি আছোঁ মই। তেতিয়া বহুত ধুনীয়া কালাৰ আহে আৰু গোন্ধটো বহুত ভাল হয়। এয়া চাওক, কিমান ধুনীয়া গোন্ধ আছে, আৰু ইমান ধুনীয়া সঁচাকৈ গোন্ধ ওলাইছে নহয়। আপোনালোকে এনেকৈ বনাই খাব, বহুত ভাল লাগিব। এতিয়া সৰহকৈ দিছোঁ পানী অকণমান আগৰবাৰতকৈ। এতিয়া মই অকণমান সময় উতলাম। যিহেতু আমাৰ হাঁহটো পোৱালি হাঁহ আছিলে, সিজিলেই আৰু আমাৰ অকণমানি ছোৱালী এজনীও আছে, সেইকাৰণে অলপ বেছিকেই সিজাব লাগিব, তাই খাবলৈ সুবিধাও হ'ব তেতিয়া। এয়া চাওক, ইমান ধুনীয়া কালাৰ আহিছে। মই আৰু অলপমান পানী যোগ কৰি দিছোঁ। বহুত ধুনীয়া ৰংটো আহিছে আৰু গোন্ধটোও আহিছে। এয়া চাওক, ধুনীয়াকৈ উতলিছে। এইখিনি মোৰ হৈয়ে গৈছে। আৰু যিহেতু কুকাৰত মোৰ নিদিলেও হ'লহেঁতেন, কিন্তু আমাৰ ছোৱালীয়ে যিহেতু খাব, মই এতিয়া 2টা চিটি মই মাৰি দিম।
এয়া কুকাৰত দি দিছোঁ। এয়া চাওক মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল, 2টা চিটি আহিলে। এয়া কালাৰো ধুনীয়া আহিছিলে আৰু খাবলৈও সঁচাকৈ বহুত ধুনীয়া টেষ্টি হৈছিলে।